কল্পনা কৰকচোন আপোনাৰ ঘৰৰ কাষৰ সেই অমায়িক ধুনীয়া ছোৱালীজনী যদি চিৰিয়েল কিলাৰ হৈ পৰে তেন্তে আপোনাৰ কেনেকুৱা লাগে? এনেধৰণৰ কাহিনী দা বেডশ্বীট ছবিখনত উপস্থাপন কৰা হৈছে। ছবিখনৰ আৰম্ভণি হৈছে এমা নামৰ 9 বছৰীয়া ছোৱালীজনীৰ পৰা। তাই শোৱা কোঠাৰ খিৰিকীৰে মেকুৰী এটা ডুবি যোৱা চাই আছিল। তাইৰ মুখত দুখৰ কোনো প্ৰতিক্ৰিয়া নাছিল। তাই নিজৰ দৈনন্দিন কাম কাজত লাগি যায়। তাইৰ মাকৰ মৃত্যু হৈছিল আৰু তাইৰ পিতৃ ডেভিডৰ লগত থাকে। তাই আছিল এগৰাকী হুঁচিয়াৰ আৰু ভাল আচৰণ কৰা ছোৱালী, কিন্তু তাইৰ যেন কোনো মানৱীয় আৱেগ অনুভূতি নাই তেনে লাগে। ব্ৰেকফাষ্টৰ সময়ত তাই দেউতাকক কয় যে তাইৰ সপোন স্কুলৰ নাগৰিকত্ব বঁটা লাভ কৰা। কথা পাতি থাকোতে তাইৰ মাহী এঞ্জেলা আহি চাবলৈ আহে। তেওঁ ডেভিডক কয় যে তেওঁ এমাৰ বাবে এগৰাকী নতুন আয়া বিচাৰিছে। গম পোৱা যায় যে এমাৰ পুৰণি আয়াৰ এক অদ্ভুত দুৰ্ঘটনাত মৃত্যু হৈছে। তেওঁলোকৰ কথা বতৰাৰ সময়ত তেওঁ তেওঁলোকক ক'লে যে বাহিৰৰ ফোঁৱাৰাটোত এটা মেকুৰী মৰি আছে। ডেভিডে ফোঁৱাৰাৰ পৰা মেকুৰীটো উলিয়াই আনিলে, কিন্তু এমাৰ মুখত কোনো দুখৰ চিন নাছিল। সেইদিনা স্কুলত এটা কীটৰ বাবে ক্লাছৰ ল'ৰা ছোৱালীবোৰ ভয় খাইছিল। সকলোৱে ভয়তে পলাইছিল, যদিও এমাই ভয় নাখাই এটা গিলাচেৰে ধৰি খিৰিকীৰে বাহিৰলৈ উৰুৱাই দিলে। ডেভিডে এমাৰ নতুন আয়া ক্লয়ীৰ সাক্ষাৎকাৰ লৈ আছিল। ক্লয়ীৰ কাম ভাল পাই সি তাইক নিযুক্তি দিলে। ক্লয়ীও ডেভিডক খুব ভাল পাইছিল। ইফালে স্কুলত কেটি নামৰ এগৰাকী ছোৱালীয়ে খেলি থাকোতে এমাৰ লগত খুন্দা মাৰে, কিন্তু তাইক বহুত মৰমে সহায় কৰি উঠাই দিয়ে। তাইৰ শিক্ষকসকলে ভালদৰে চাই আছিল। এনে লাগে যেন এমাই নাগৰিকত্ব বঁটা লাভ কৰিবলৈ দয়ালু দেখাবলৈ চেষ্টা কৰে। আমি দেখিবলৈ পাওঁ যে নিশা আইনাখনৰ সন্মুখত তাই হাঁহিৰ অনুশীলন কৰি আছে। পিছদিনা বঁটা প্ৰদান কৰিব। ডেভিডে তাইক সাজু কৰি গাড়ীৰে স্কুললৈ লৈ গ'ল। সকলো ল'ৰা ছোৱালী আৰু সিহঁতৰ পিতৃ মাতৃয়ে মাজত বহি আছিল। তেওঁলোকৰ শিক্ষকে ঘোষণা কৰিলে যে মাইলো নামৰ শিশু এটাই এই বঁটা লাভ কৰিছে। এমা গভীৰভাৱে হতাশ হৈ পৰিল। যেতিয়া ডেভিডে মাইলৰ বঁটা পোৱাৰ বিষয়ে তাইক সোধে, তেতিয়া এমাই ক'লে যে তাইহে আচল অধিকাৰী আছিল আৰু মাইলৰ ইয়াত কোনো অধিকাৰ নাই। কিন্তু যেতিয়া ডেভিডে খঙেৰে তাইৰ ফালে চালে, তাই ক্ষমা খুজিল। অলপ পিছত তাই মাইলক ওচৰৰ শিলৰ পাহাৰ এটাৰ ওপৰলৈ লৈ গ'ল। মাইলয়ে যেতিয়া তাই ঘূৰি যোৱাৰ কথা ক'লে, এমাই মাইলৰ ফালে আগবাঢ়ি যায় আৰু বঁটাখন হঠাতে কলা হৈ যায়। পাছত মাইলৰ মাক দেউতাকে মাইলক দেখা পাইছা নেকি বুলি এমাক সোধে। তাই মিছা কথা ক'লে যে তাই মাইলক দেখা নাই। হঠাৎ সহায় বিচাৰি চিঞৰি চিঞৰি দুজনী ছোৱালী আহিল। সকলোৱে লৰালৰিকৈ আহি দেখিলে যে মাইল এটা ওখ শিলৰ পাহাৰৰ পৰা পৰি নদীত ডুব গৈছিল। দেউতাকে তাক উলিয়াই আনি বচাবলৈ চেষ্টা কৰিলে, কিন্তু ইতিমধ্যে সি মৰি গৈছিল। পিছদিনা ব্ৰেকফাষ্টৰ সময়ত ডেভিডে এমাক তাইৰ কেনে লাগিছে বুলি সুধিলে, কিন্তু আগদিনা তাইৰ এজন বন্ধুৰ মৃত্যু হোৱা কথাটো তাই সম্পূৰ্ণৰূপে আওকাণ কৰিলে। ইফালে তাইৰ নতুন আয়া ক্লয়ী সিহঁতৰ ঘৰত উপস্থিত হল। এমাই দেখিলে যে ক্লয়ী দেউতাকৰ ৰুমৰ পৰা কিছুমান ঔষধ চুৰ কৰি আছে। পিছত সিহঁতে চিনেমা চাই থাকোতে এমাই তাইক ঔষধৰ বিষয়ে সুধিলে। ক্লয়ী তাইৰ কথা শুনিলে দেউতাকক নকয় বুলি প্ৰতিশ্ৰুতি দিলে আৰু ক্লয়ীক আইচক্ৰীম আনিবলৈ ক'লে আৰু এমাই আনি দিয়ে। পিছদিনা মাইলৰ বাবে শ্ৰদ্ধাঞ্জলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ পিছত এমাৰ বাদে সকলোৱে কান্দিছিল। ডেভিডে মাইলৰ পিতৃ মাতৃৰ লগত কথা পাতি গম পালে যে তাৰ পদকটোও হেৰাই গৈছে। তেওঁলোকে ধৰি লৈছিল যে ই নদীত উঠি গৈছে। অৰ্থাৎ এমাও কান্দিবলৈ ধৰিলে। মাইলৰ মাক দেউতাকৰ সন্মুখত তাই যেন দোষী হোৱাৰ অভিনয় কৰিছিল। ঘৰলৈ উভতি আহোতে ডেভিড এমাৰ আচৰণত কিছু চিন্তিত হৈ পৰিল। এমাৰ কাপোৰবোৰ ঠিক কৰি থাকোতে আমি দেখিবলৈ পাওঁ যে মাইলৰ পদকটো আচলতে তাইৰ বিচনাৰ তলত লুকুৱাই থোৱা আছিল। ডেভিডে বঁটা প্ৰদানৰ দিনটোৰ ফটোবোৰ চাই থাকে। তেওঁ কেইবাখনো ফটোত এমাক মাইলৰ ফালে চাই থকা দেখিছে। তেওঁ সন্দেহ কৰে যে মাইলৰ মৃত্যুৰ লগত এমাৰ কিবা সম্পৰ্ক আছে। সেইদিনাৰ পিছত এবাৰ শিক্ষয়িত্ৰী মিছেছ এলিছ আৰু এজন আৰক্ষী বিষয়াই ডেভিডৰ লগত মাইলৰ মৃত্যুৰ বিষয়ে কথা পাতিবলৈ আহে। মিছেছ এলিছৰ মতে মৃত্যুৰ আগতে কোনোবা এমাক ক্লিফত মাইলৰ সৈতে দেখিছিল। দুৱাৰৰ পিছফালৰ পৰা এমাই সিহঁতৰ কথা বতৰা শুনি আছিল। ফুলদানি এটাৰ ওপৰ পৰি যোৱাৰ অভিনয় কৰি তাই ইচ্ছাকৃতভাৱে নিজকে আঘাত দিছিল, যাতে তেওঁলোক অন্যমনস্ক হৈ যায় আৰু কথা বতৰা অন্ত পৰে। এমাৰ আঘাত দেখি মিছেছ এলিছ আৰু আৰক্ষী বিষয়াজন গুচি যায়। এমাৰ ঘাট ঔষধ প্ৰয়োগ কৰি থাকোতে ডেভিডে তাইক সুধিলে যে তাই মাইলৰ লগত ক্লিফত আছিল নেকি। এমা উত্তৰ দিয়ে নাই। ডেভিডে কয়, কিন্তু মিছ এলিছে বিশ্বাস কৰে যে তাই তাত আছিল। এই কথা শুনি এমাক খং উঠে আৰু চিঞৰি উঠে। মিছেছ এলিছে তাইক ঘৃণা কৰে। পিছদিনা ক্লয়ী ডেভিডে কাম কৰা তেওঁলোকৰ সৰু ঘৰলৈ গ'ল। তাই চিগাৰেট খাব পাৰিব নেকি বুলি সুধিলে, কিন্তু ঠাইখন ইমান জ্বলনশীল হোৱাৰ বাবে ডেভিডে মানা কৰিলে। তাৰ পিছত ক্লয়ী এমাক খোজ কাঢ়িবলৈ লৈ গ'ল। বাটত তেওঁলোকে দেখিলে যে মাইলৰ ঘৰৰ বাহিৰত ৰখাই থোৱা মিছেছ এলিছৰ গাড়ীখন। তেওঁ মাইলৰ মাকৰ লগত কথা পাতি আছিল। ক্লয়ী কয় যে তেওঁলোকে এমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তাই জানিছিল মাইলৰ মৃত্যুৰ লগত তাইৰ কিবা সম্পৰ্ক আছে, কিন্তু এমাই ক্লয়ী কি কথা কৈছে নাজানে বুলি ভাও ধৰিল। ঘৰলৈ উভতি আহি সিহঁতে কথা বতৰা অব্যাহত ৰাখিলে। ক্লয়ীয়ে ক'লে যে যদি তাই মাইলৰ কি হৈছিল গম পায়, তেন্তে এমাক ইলেক্ট্ৰিক চকী এখনত বান্ধি কাৰেণ্ট চলাই দিব। এই কথাটোত এমাই অলপ ভয় খাইছিল, তথাপিও তাই কিবা কৰা বুলি স্বীকাৰ কৰা নাছিল। সেইদিনাৰ পিছত ক্লয়ী ঘৰত এমাক বিচাৰি আছিল। আমি দেখা পাওঁ যে ঘৰৰ বাহিৰৰ মৌমাখিৰ মৌচাকখন নাই। ইফালে মিছেছ এলিছে মাইলৰ ঘৰৰ পৰা ওলাই আহি গাড়ী চলাই কৰবালৈ গৈ আছে। এটা মৌমাখিয়ে তাইক আমনি কৰে। প্ৰথমতে দুৰ্ঘটনাৰ পৰা হাত সাৰে। তাই গাড়ী চলাই গৈ থাকে আৰু কেমেৰাটোৱে তাইৰ পিছফালৰ টিটো দেখুৱায়, য'ত আমি এটা ডাঙৰ মৌমাখিৰ মৌচাক দেখিবলৈ পাওঁ। গাড়ীত
মৌমাখিৰ মৌচাকটো থৈ এমাই নিজৰ শিক্ষয়িত্ৰীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। পিছদিনা এমাই ডেভিডৰ কোঠাত পদকটো ৰখাৰ কথা সুধিলে। ডেভিডে তললৈ নামি আহি এমাক লগত আহিবলৈ কয়। তেখেতে তাইক পদকটো ঘূৰাই দিবলৈ মাইলৰ ঘৰলৈ লৈ যায়। মাইলৰ মাকে বুজি নাপায়, কিন্তু পদক ঘূৰাই দিয়াৰ বাবে ধন্যবাদ দিয়ে। তাৰপিছত তাই তাক কয় যে এলিছৰ মৃত্যু হৈছে। তেখেতৰ গাড়ীখন মৌমাখিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ডেভিড স্তম্ভিত হয় আৰু এমা চকুলো টুকি কয় যে মিছেছ এলিছ তাইৰ প্ৰিয় শিক্ষয়িত্ৰী আছিল। কিন্তু ঘৰলৈ যোৱাৰ পথত এমাৰ দুখ নাইকিয়া হৈ যায় আৰু তাই ক্লয়িৰ সৈতে কুকিজ বনাবলৈ যায়। তাইৰ আচৰণত ডেভিড বৰকৈ চিন্তাত পৰিছিল। পিছত ঘৰত কাম কৰি থাকোতে তেওঁ লক্ষ্য কৰিলে যে মৌচাকটো বাহিৰত নাই। মিছেছ এলিছৰ মৃত্যুৰ বাবে তেওঁৰ ছোৱালীজনীক দায়ী বুলি তেওঁ সন্দেহ কৰিছিল। পিছদিনা এমা ডাক্তৰ মাৰ্চৰ সৈতে প্ৰথম সাক্ষাৎ কৰে। দুয়োৰে মাজত দীঘলীয়া কথা বতৰা হয়। যোৱাৰ সময়ত ডাক্তৰ মাৰ্চে ডেভিডক ক'লে যে তেওঁৰ ছোৱালীজনী অন্য ছোৱালীৰ দৰেই। এমাই ডাক্তৰকো মূৰ্খ বনাবলৈ সক্ষম হয়। ঘৰলৈ উভতি আহোতে ডেভিডে ক্লয়িক জিৰণি লৈ ৰ'দ লৈ থকা দেখিলে। তাই আকস্মিকভাৱে এমাক ক'লে যে ডেভিডে তাইৰ ফালে আকৰ্ষিত হৈ চাই আছে, আনকি তাই এদিন তাৰ সতিনী মাকো হ'ব পাৰে বুলিও কৈছিল। এই কথাত এমাৰ খং উঠে আৰু তাইক দেউতাকৰ পৰা আঁতৰি থাকিবলৈ ক'লে। এমাই ডেভিডক সুধিলে যে তেওঁ ক্লয়িক ভাল পাবলৈ ধৰিছে নেকি। ডেভিডে বুজিব পৰা নাছিল, আনকি তাই ডেভিডক ক'লে যে ক্লয়ি তাইৰ সতিনী মা হ'ব বিচাৰে। কিন্তু ডেভিডৰ ইতিমধ্যে বাহিৰলৈ যাবলৈ দেৰি হৈছিল, গতিকে এমাক একো বুজাই নিদিয়াকৈ তেওঁ গুচি যায়। অলপ পিছতে টিভি চাই থাকোতে ক্লয়ি এটা শব্দ শুনিলে। তাই এমাক বিচাৰিলে, কিন্তু তাইক বিচাৰি নাপালে। সিহঁতৰ সৰু ঘৰটোৰ খিৰিকীৰে বাহিৰত তাই এটা চাহ দেখিলে। তাই এমাক বিচাৰি ওলাই গ'ল। তাই সৰু ঘৰটোত সোমাই যায় আৰু হঠাতে দুৱাৰখন বন্ধ হৈ যায়। তাই খুলিবলৈ চেষ্টা কৰিছিল, কিন্তু বাহিৰৰ পৰা বন্ধ কৰা আছিল। তাৰ পাছতে জুই জ্বলি উঠিছিল। ক্লয়ি দেখিলে যে কোনোবাই তাইক খিৰিকীৰে চাই আছে। তাই তাক আঘাত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু জুয়ে তাইক আগুৰি ধৰিলে, যাৰ ফলত তাই ছাই হৈ পৰিল। ডেভিড ঘৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক জনাই দিলে যে ক্লয়িৰ মৃত্যু হৈছে। তাৰ পৰা এমাকো এজন আৰক্ষী বিষয়াৰ ঘৰলৈ লৈ যোৱা হৈছিল। ডেভিডে তাইৰ ওচৰলৈ গৈ তাইক সাৱটি ধৰিলে। সেই নিশা সি এমাৰ কোঠালৈ গৈ তাইৰ ওচৰত বহিল আৰু মৰমেৰে তাইক সুধিলে যে তাই মাইলক আঘাত দিছিল নেকি। সি তাইক আশ্বাস দিলে যে সি তাইক সহায় কৰিবলৈ যিমান পাৰে সিমান কৰিব, কিন্তু তাই সঁচা কথা ক'ব লাগিব। অৱশেষত এমাই স্বীকাৰ কৰিলে যে তাই মাইলক ক্লিফটোৰ পৰা ঠেলি দিছিল। তাই অজুহাত দেখুৱালে যে মাইলৈ এমাক তাৰ পদক লোৱাৰ বাবে ৰিপৰ্ট কৰিবলৈ ওলাইছিল। তাৰ পাছত শান্তভাৱে তাই ক'লে যে তাই আৰু কেতিয়াও নকৰে। ডেভিড বৰ বেয়াকৈ জোকাৰি গ'ল। তাৰ পিছত তেওঁ এমাক তাইৰ আগৰ আয়া মিছেছ লেভিয়াৰ বিষয়ে সুধিলে। তাই প্ৰকাশ কৰিলে যে তাই মিছেছ লেভিয়াক চিৰিৰে তললৈ ঠেলি দিছিল, কিয়নো তেওঁ তাইৰ হাতখন বৰ জোৰে ধৰি আছিল। তাই ক'লে যে মিছেছ লেভিয়াই সাৱধান হ'ব লাগিছিল। এমাই কৈ থকাৰ লগে লগে তাইৰ খং বাঢ়ি গৈছিল। তাই ডেভিডক ক'লে যে তাই নিজৰ শিক্ষয়িত্ৰী মিছেছ এলিছা আৰু ক্লয়িকো হত্যা কৰিছে। তাই চিঞৰি উঠিল। ক্লয়ি তাইৰ সতিনী মা হ'বলৈ চেষ্টা কৰিছিল। ডেভিডে বিশ্বাস কৰিব পৰা নাছিল যে তেওঁৰ সৰু ছোৱালীজনীয়ে ইমান ভয়ংকৰ অপৰাধ কৰিব পাৰে। পিছদিনা ৰাতিপুৱা এজন আৰক্ষী বিষয়াই ডেভিডক ফোন কৰি ক'লে যে তেওঁ এমাক লগ ধৰিব বিচাৰে। ডেভিডে বাহানা বনাই ক'লে যে এমা সুস্থ আছে। ছোৱালীজনীৰ লগত সি কেইদিনমানৰ বাবে আন এখন ঘৰলৈ গ'ল। তাত তেওঁলোকৰ নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক সম্ভাষণ জনাইছিল। সন্ধিয়া আৰক্ষী বিষয়াজনে ডেভিডক ফোন কৰি ক'লে যে সেই নিশা জানি বুজি জুই জ্বলোৱা হৈছে, কিন্তু কোনে কৰিলে এতিয়াও গম পোৱা নাই। ছোৱালীজনী ধৰা পৰিবলৈ ওলোৱা বুলি ভাবি তেওঁ বৰকৈ অশান্তি অনুভৱ কৰিছিল। পিছদিনা ডেভিড শুই থাকোতে এমা তেওঁৰ কোঠাত সোমাই দেউতাকৰ কপালত চুমা খালে। তাই সকলো খিৰিকী বন্ধ কৰি দেউতাকক হত্যা কৰিবলৈ গেছ অন কৰি দিলে। তাই বাহিৰলৈ ওলাই আহি ঘৰৰ কাষত বহিল। গেছৰ উকত পাকত গোন্ধই ডেভিডক জগাই তুলিলে। খৰধৰকৈ সকলো খিৰিকী খুলি গেছ বন্ধ কৰি দিলে। সি এমাক ঘৰৰ কাষত বহি থকা দেখিলে বুজি পালে যে তাই ডেভিডক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। তাইৰ ওচৰলৈ গৈ তাইক সুধিলে যে তাই কিয় তেনেকুৱা কৰিলে। এমাই উত্তৰ দিলে যে ডেভিডৰ কিবা হ'লে তাইৰ মাহী এঞ্জেলাৰ লগত থাকিব পাৰিব, যিয়ে আচলতে তাইক ভাল পাইছিল। ডেভিডে তাইৰ হাতত ধৰি তাইক শান্ত কৰি ঘৰলৈ লৈ আহিল। আমি দেখিবলৈ পাওঁ যে ডেভিডে কিছু ঔষধ থেতেলিয়াই আছে আৰু কিছু সময়ৰ পাছত এমালৈ গৰম চকলেটৰ এটা কাপ লৈ আহে। একেলগে পান কৰে। তাৰ পিছত ডেভিডে তাইক বিচনাত শুৱাই দিয়ে। গম পোৱা যায় যে ডেভিডে তাইৰ গৰম চকলেটত বহুত টোপনিৰ বড়ি মিহলাই দিছিল। এই নিশা সি শুই থাকোতে এমা তাৰ কোঠাত সোমাই গ'ল। তাইৰ হাতত বন্দুক এটা আছিল, যিটো তাই ডেভিডৰ ফালে লক্ষ্য কৰি আছিল। তাই গুলী চলালে, কিন্তু কেনেবাকৈ মিছ কৰিলে। বন্দুকৰ গুলীৰ শব্দই ডেভিডক জগাই তুলিলে। সি এমাক সুধিলে যে তাই কেনেকৈ জীয়াই আছে। তাই উত্তৰ দিলে যে তাই ইতিমধ্যে গিলাচ দুটা সলাই দিছিল। এমাই তাক হত্যা কৰিবলৈ ওলোৱা দেখি ডেভিডে তাইৰ হাতৰ পৰা বন্দুকটো কাঢ়িবলৈ ধৰিলে। এমাই খৰধৰকৈ তাৰ ফোনটো লৈ পুলিচক ফোন কৰি বাথৰুমত সোমাই গ'ল। ডেভিডে তাইক হত্যা কৰাৰ উদ্দেশ্যে তাইৰ ওপৰত আগবাঢ়ি গ'ল। এমাই আৰক্ষীক জনাইছিল যে তাইৰ দেউতাকে তাইক। ডেভিডে বাথৰুমৰ দুৱাৰখন ভাঙি বন্দুকটো এমাৰ ফালে টুৱায়। বন্দুকৰ গুলী শুনি ঘৰৰ চকীদাৰজনো আহি পালেহি। ডেভিডে এমাক হত্যা কৰাৰ আগতেই নিৰাপত্তাৰক্ষীয়ে ছোৱালীজনীক বচাবলৈ ডেভিডক গুলিয়াই দিয়ে। ইটাতে ডেভিডৰ মৃত্যু হয়। পিছদিনা ৰাতিপুৱা তাইৰ মাহী এঞ্জেলা আহি পায়। তাই এমাক কয় যে তাইৰ দেউতাক হয়তো মানসিকভাৱে অসুস্থ আছিল। এই ভাবি যে এই কণমানি ছোৱালীজনীয়ে ইমান কষ্টৰ মাজে পাৰ হৈ গৈছে। পেহীয়েকে তাইক সাৱটি ধৰে। হঠাতে এমাৰ মুখৰ ভাৱ সলনি হৈ যায় আৰু
তাইৰ মুখৰ উল্লাসিত হাঁহি এটা ওলাই আহে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক। এই আমাৰ আদেশ নহয় অনুৰোধ। কাষৰ বেল আইকনটো দবাই দিয়ক। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই, টাটা।